চাওঁ এতিয়া একশ্যন লোৱা যাব কম্প্ৰমাইজ নাই কোনো পধ্যে এইটো কম্প্ৰমাইজ নাই চিৰাংনি জেএছপি দেহা ফাহামसालियाव ইএম ৰঞ্জিত বসুমতাৰীनि हरखा बागान चिरांनि जिएसपि देहा फाहामसालियाव सोमजिदों जाथावनाङै जाथाय जिएसपि देहा फाहामसालियाव सोमजिनाय जाथायखौ लाना हरखाब नायबिजिरहैदों इएम रঞ্जित बसुमतारीया नंगौ थांनाय सानसे सिगां हर गेजेरनि समाव जिएसपि देहा फाहामसालिनि गंसे बन्द खथायाव डक्टर आरो नार्सनि जौ लोंना रंजानाय थासारियाव सोराङाव फैदों बेखौनो खौरां मोननाय लोगो लोगो इएम रঞ্जित बसुमतारीया जिएसपि देहा फाहामसालियाव दिनै फुंबिलिनि समाव हरखाबै दावबायहैयो देहा फाहामसालियाव जौ लोंना रंजानाय डक्टर आरो नार्सफोरनि मुंखौ डक्टर दीपेन कलिता डक्टर क्रिस्टियान ब्लेसिं आरो नार्स निधि पालक होनना मिथिनाय जादों दावबायहैनायजों लोगोसेनो देहा फाहामसालिनि खथा खथा हाबनानै थासारिनि फारसे सुलाद लायो आरो जाथायखौ खालामनाय डक्टर आरो नार्सनि सायाव गोख्रों राहा लानांगौनि थाखाय स्टाफआव सावरायलाय होनो इएम रঞ্जित बसुमतारीया सावरायनायनि गेजेरजों डक्टर आरो नार्सफोरनि गेजेराव माबादि गोख्रों राहा लामारखो बेखौ रोखा मिथियाखैबाबो दासिमाव जाथायजों लोब्बा थानाय डक्टर दीपेन कलिता डक्टर क्रिस्टियान ब्लेसिं आरो नार्स निधि पालकखौ साख्रिनिफ्राय बोख्लायनाया जोंनिसिम खौरां मोननाय जादों लज्जित আমাৰ চৰকাৰৰ সময়ত এনেকুৱা বস্তুটো হ'ব নাপাইছিলে আমি খুব ষ্ট্ৰিক্ট কৰি আছোঁ ষ্ট্ৰিকৰ মাজতে এনেকুৱা যে চলি আছে এইটোৰ কাৰণে আমি দুৰ্ভাগ্যজনক বুলি ক'ব বিচাৰিছোঁ ইয়াৰ ওপৰত আমি একশ্যন ল'ম ষ্ট্ৰিক্টলি ভেৰি ষ্ট্ৰিক্টলি আমি একশ্যন ল'ম মই অলৰেডি এডমিনিষ্ট্ৰেটৰৰ লগতো আলোচনা কৰিছোঁ গতিকে ছুপাৰিনটেণ্ডেণ্টৰ লগতো আলোচনা কৰিছোঁ তেওঁলোকে মোক প্ৰতিশ্ৰুতি দিছে খুব কম দিনৰ ভিতৰতে এইটো পানিছমেণ্টটো একশ্যনটো লোৱা হ'ব আৰু আইনগতভাৱে তেওঁলোকে যি পানিছমেণ্ট পাব সেইটো পাব এই ঘটনাত কোন কোন জড়িত আছে কোন কোন ডক্টৰ নাই ইয়াতো আমাৰ ডাইৰেক্টলি আমি মোৰ তাত অহাৰ ইনফৰমেশ্যন হিচাপে ডক্টৰ দীপেন কলিতা তেওঁৰ ডিউটি নাছিলে আৰু চিষ্টাৰ নাৰ্ছ নিধিৰাণী পাল তাইৰো ডিউটি নাছিলে 8 বজাত 8:30 বজাত 8 বজাৰ পৰা আমাৰ ডক্টৰ দীপেন কলিতাই মানে আমাৰ এই হস্পিটেলত আহিছে তেওঁৰ যেনেকৈ ডিউটিয়ে নাছিলে তাৰপিছত 8:30 বজাত ডক্টৰ ক্ৰিষ্টিয়ান ডি ব্লেছিং এখেতে আহি পেলাই লগ কৰিলে তেওঁলোকক মানে প্ৰথমত ডক্টৰ দুজনৰ মাজত আলোচনা হৈছে তাৰপিছত মদ চদ কিনিলে তাৰপিছত নাৰ্ছজনী ওলাই আহিলে নাৰ্ছজনী ওলাই অহাৰ পাছত পানী চানী লৈ আনি তিনিজনে ৰুমৰ ভিতৰত মদ খালে কি খালে সেইবোৰ আমি পাৰ্টি খালে সেইটো আমি কোনো নাজানো ভিতৰত কি হৈছে কি হোৱা নাই তাৰপিছত 1টা বজাত যেতিয়া আমাৰ ইমাৰ্জেঞ্চি পেচেণ্ট আহিলে তেতিয়া ডক্টৰ বিচৰত হাবাথুৰি হৈ গ'ল সকলোৱে হাবাথুৰি হোৱাটো নহয় সিহঁতৰ হেৰিবোৰ চলন ফুৰণবোৰ চাই থকা মানুহ আছে দেখি আছে চবে যাৰ কাৰণে মই 8টা বজাৰ পৰা আছে মদ আনিছে কি আনিছে সেইটো মই ক'ব পাৰিছোঁ 1টা বজালৈকে ডক্টৰ ক্ৰিষ্টিয়ান ডি ব্লেছিং আৰু নিধিৰাণী পাল সিহঁত দুজনে তলা মাৰি হুক মাৰি ৰুমৰ ভিতৰত এখন বিছনাতে আছিলে সেইটো প্ৰমাণ পাইছে বা কি হৈছে কি হোৱা নাই সেইটোলৈকে আমি নাযাওঁ সেইটো এই ভগৱানেহে জানিব কিন্তু হয়তো সেইটো তথাপিও আমাৰ কাৰণে লজ্জাজনক কথা হৈছে ইমান ডাঙৰ আমাৰ হিষ্ট্ৰিক এখন হস্পিটাল আৰু এই চিৰাং জিলাৰ আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ কমপ্লিট চিষ্টেমটো ইয়াতে আমাৰ নিৰ্ভৰ হৈ থাকে তেনেস্থলতো তেওঁলোকে ডিউটিটো বুজি নাপায় এনেকুৱা কামত যে লিপ্ত হ'ল সেইটো চালে আগৰ পৰাই কিবা এটা হৈ আছিল নেকি এইখন হস্পিটালত সেইটো এটা আমাৰ মানে চিন্তা হৈছে মানে এনেকুৱা ধৰণৰ চলি থাকিলে হস্পিটালখন বাৰ বুলি পৰিণত হ'ব এনেকুৱা যেন ধৰিব পৰা হৈছে মানে এনেকুৱা আৰু আগৰ পৰাই হৈছিল নেকি না ভিতৰে ভিতৰে হৈ আছিল নেকি যেটো আজি পেচেণ্টে আহি পেলাইহে খবৰ মানে আমি হেৰিটো পালোঁ প্ৰশাসনৰ পৰা কি ব্যৱস্থা চাওঁ এতিয়া একশ্যন লোৱা যাব কম্প্ৰমাইজ নাই কোনো পধ্যে এইটো কম্প্ৰমাইজ নাই ঠিক আছে এটক এতিয়া আপোনাৰ মই সাসপেন্ড কৰিম তিনিজনকে
এতিয়া ইয়াতে হস্পিটেলত মানে নোৱাৰে আৰু আমি এটা কমিটিও বনাই আছিলোঁ আমি এতিয়া মাতিছে কাৰণে আহিলোঁ আৰু এইটো মানে পূৰা ইনকুৱাৰীটো বহল তাৰ ফল্টটোতো মই দেখাই পাইছোঁ এইটো আৰু মানে অবভিয়াছ ফল্ট মানে ক্ৰাইম কৰিছে এটা ক্ৰাইম সেইকাৰণে এটাও আমি এটা লিগেল আমিতো ডিপাৰ্টমেণ্টেল কিবা এটা কৰিব লাগিব সেইকাৰণে আমি এটা ইনকুৱাৰী কমিটি বহাইছোঁ এতিয়া সেইটো ইনকুৱাৰী হ'ব আৰু আমি এতিয়া এইটো ছাছপেনশ্যনটো কৰিমেই আৰু ষ্টেটতো জনাম এইজন হ'ল নিধি পাল আৰু ক্ৰিশ্চিয়ান ব্লেছিং আৰু দীপেন কলিতা দীপেন কলিতাও জড়িত আছে নেকি এইটো এতিয়া তিনিজন আছে মানে পোৱা মতে পাব্লিকেও বা আমাৰ ষ্টাফেও আছিল নাইট ডিউটি গাইনকলজিষ্ট ঠিক আছে GC थाखोआव मुं थिसननो गोनां फरायसाफोरनि थाखाय मोनसे गोनां फोसावथाय क'क्राझार दा रिलेटिभ पाब्लिक स्कुलाव थाखो 10 सिम मुं थिसननाया सोलिगासिनो साइन्स आरो आर्ट्स मोन्नैबो आयदायाव थाखो 10 नि मुं थिसननाया सोलिगासिनो मुं थिसननायजोंनो लोगोसे साइन्स आयदानि फरायसाफोरनो स्कलारशिप टेस्टनि सुबिदा होनाय जागोन बेनि गेजेराव फरायसाफोरखौ टप 3 सायख'नाय जागोन 75% आरो स्कलारशिप टेस्टनि काट अफ मार्क जागोन टपार जानो हानाय फरायसाफोरा 100% स्कलारशिपनि सुबिदा मोननो हागोन टपार फरायसाफोरनो क'क्राझार दा रिलेटिभ पाब्लिक स्कुला 2 बोसोरनि बेसेन नाङाजासे सोलोंथाय लानो सुबिदा होगोन फैगौ 13 मे खालि फुंनि 10 बाजिनिफ्राय 12 बाजिसिम स्कलारशिपनि टेस्टखौ लानाय जागोन आबुं मिन्थिनो थाखाय 7086401137 नङाब्ला 9435704380 जानबुं अनजिमा आरो relative public school @gmail.com आवबो जगाजग खालामनो हागोन